নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব ভাৰতৰ টপ 5 স্পেচিয়েল ফ'ৰ্চৰ বিষয়ে স্পেচিয়েল ফ'ৰ্চ মূলতঃ কিছুমান স্পেচিয়েল অপাৰেচনৰ বাবে তৈয়াৰ কৰা হয় স্পেচিয়েল ফ'ৰ্চে অতি কম সময়ৰ ভিতৰতে আৰু কম পৰিমাণৰ ক্ষয়ক্ষতিৰ দ্বাৰা শত্ৰুপক্ষক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে বলক আমি ভাৰতৰ টপ 5 স্পেচিয়েল ফ'ৰ্চৰ বিষয়ে জানো পাৰা স্পেচিয়েল ফ'ৰ্চ পাৰা কমাণ্ডো ইণ্ডিয়ান আৰ্মিৰ এক স্পেচিয়েল ফ'ৰ্চ যাক 1966 চনত গঠন কৰা হৈছিল ভাৰতৰ স্পেচিয়েল ফ'ৰ্চৰ অন্যতম অংশ পেৰা কমাণ্ডোৰ ট্ৰেইনিং পিৰিয়ড ইমানেই কঠিন হয় যে 90% লোকেই ইয়াক আধাতে এৰি দিয়ে আমাৰ সকলোৱে পৰিচিত বলিদান বেজ আৰু মেৰুন বেৰেট কেৱল পেৰা কমাণ্ডোকে প্ৰদান কৰা হয় পেৰা কমাণ্ডোৰ মটো হ'ল মেন এপাৰ্ট এভৰি মেন এন এম্পেৰৰ মাৰ্কোছ স্পেচিয়েল ফ'ৰ্চ ভাৰতীয় নৌসেনা বাহিনীৰ স্পেচিয়েল ফ'ৰ্চক মাৰ্কোছ বুলি কোৱা হয় যাক প্ৰথমতে মেৰিন কমাণ্ডো ফ'ৰ্চ নামেৰে জনা গৈছিল যিটো 1987 চনত গঠন কৰা হৈছিল অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে সদা প্ৰস্তুত মাৰ্কোছ কমাণ্ডোক সামুদ্ৰিক যুদ্ধৰ ক্ষেত্ৰত অধিক শক্তিশালী কৰিব পাৰি ইয়াৰ মটো হ'ল দ্য ফিয়াৰলেছ গৰুড স্পেচিয়েল ফ'ৰ্চ গৰুড স্পেচিয়েল ফ'ৰ্চ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ এক স্পেচিয়েল ইউনিট যাক 2004 চনত গঠন কৰা হৈছিল ইয়াত অতি কমেও 2000 কমাণ্ডো আছে গৰুড কমাণ্ডোৰ সম্পূৰ্ণ ট্ৰেইনিং পিৰিয়ড এটা শেষ হ'বলৈ অতি কমেও 3 বছৰৰ সময় লাগে গৰুড পক্ষীৰ নামেৰে এই স্পেচিয়েল ফ'ৰ্চৰ নামাকৰণ কৰা হয় এয়াৰবেছ সুৰক্ষাৰ লগতে আন অপাৰেশ্যনতো গৰুড কমাণ্ডো সহায় লোৱা হয় ইয়াৰ মটো হ'ল ডিফেন্স বাই অফেন্স ঘাতক ইণ্ডিয়ান আৰ্মিৰ ইনফেণ্ট্ৰি প্লাটুনৰ এক স্পেচিয়েল অপাৰেশ্যন ফ'ৰ্চ যাক শত্ৰুৰ ওপৰত অতৰ্কিত আক্ৰমণ আৰু শত্ৰুৰ শিবিৰ ধ্বংস আদি কামত নিয়োগ কৰা হয় প্ৰত্যেক ইনফেণ্ট্ৰি প্লাটুনত কমেও 20 জনকৈ ঘাতক ফ'ৰ্চৰ সেনা থাকে য'ত নেকি 1 জনকৈ স্নাইপাৰো থাকে ঘাতক ফ'ৰ্চৰ কমাণ্ডোসকলক যিকোনো পৰিৱেশতে শত্ৰুক ৰুধিবৰ বাবে এক স্পেচিয়েল প্ৰশিক্ষণ দিয়া হয় যাৰ বাবে তেওঁলোকে অতৰ্কিত আক্ৰমণ কৰি শত্ৰুপক্ষক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে NSG কমাণ্ডো NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটি গাৰ্ডক ব্লেক কেট কমাণ্ডো বুলিও জনা যায় ই ভাৰতৰ এক অন্যতম ছিকিউৰিটি ফ'ৰ্চ ইয়াক মূলতঃ সন্ত্ৰাসবাদী আক্ৰমণ আৰু কোনো VIP লোকৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হয় 1984 চনৰ অপাৰেশ্যন ব্লু ষ্টাৰৰ পাছত ইয়াৰ প্ৰতিষ্ঠা কৰা হয় NSG ফ'ৰ্চক মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ভিতৰত ৰখা হয় আৰু ইয়াক ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ ডাইৰেক্টৰ জেনেৰেলে নেতৃত্ব দিয়ে NSGক দুভাগত ভাগ কৰা হৈছে স্পেচিয়েল একশ্যন গ্ৰুপ আৰু স্পেচিয়েল ৰেঞ্জাৰ গ্ৰুপ সকলো প্ৰকাৰৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে NSG কমাণ্ডোসকলক অত্যাধুনিক মাৰণাস্ত্ৰৰ দ্বাৰা সুসজ্জিত কৰি ৰখা হয় এয়াই আছিল ভাৰতৰ প্ৰথম 5টা স্পেচিয়েল ফ'ৰ্চ যদি ভিডিঅ'টোক লৈ আপোনালোকৰ কিবা পৰামৰ্শ আছে তেন্তে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব